ইয়াত এখন গাঁও আছিল, কিন্তু ঘৰ দুৱাৰ নিশ্চিহ্ন কৰিলে বান আৰু গৰাখহনীয়াই। এয়া কৰিমগঞ্জ জিলাৰ কাবালবন্দী অঞ্চলৰ দৃশ্য। পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কাবালবন্দীত লংগাই নৈৰ গৰাখহনীয়াই এইদৰে সন্ত্ৰাস সৃষ্টি কৰিছে ৰাইজৰ মাজত। ইটোৰ পিছত সিটো পকীঘৰ জাহ গৈছে খহনীয়াৰ কবলত পৰি, আৰু সৰ্বস্বান্ত ৰাইজে আশ্ৰয় লৈছেগৈ ৰাজপথত, স্কুলঘৰত। বিধায়ক আহিছিল কাম কৰিব কৈ তো গেছে, তো কাম কৰা নাই। এতিয়ালৈকে কেতিয়া আহিছিল বিধায়ক? কিমান দিনৰ আগত? 2 মাস আগত। কাবালবন্দীত গৰাখহনীয়াৰ এই সংহাৰী ৰূপ আজিৰ নহয়। লংগাই নৈৰ খহনীয়াই 2007 চনৰ পৰাই জুৰুলা কৰিছে ৰাইজক। MLA আহিছিল, আইয়ার পরে তো শুধু দেখেছি, আশ্বাস দিয়া গেছে হইব, কাজ হইব, কাজ হইব। লংগাই নৈৰ বাঢ়নি পানীৰ সোঁতে এনেদৰেই খহাইছে মথাউৰি। যদিহে এই মথাউৰি ধ্বংস হয়, জলপ্ৰলয় হ'ব পাথাৰকান্দিৰ নীলাম বজাৰ পৰ্যন্ত। কিন্তু কাণসাৰ নাই চৰকাৰ জনপ্ৰতিনিধিৰ। বিপৰীতে খহনীয়াই সৃষ্টি কৰিছে বিভীষিকাৰ। চাওক, লংগাইৰ গৰাত কি বিপদজনকভাৱে ওলমি ৰৈছে ঘৰ। একেই অৱস্থা বদৰপুৰ সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলতো। ঠায়ে ঠায়ে পানী কিছু শুকাইছে যদিও বোকাময় পথে নৰক যন্ত্ৰণা ভুগাইছে ৰাইজক। তাৰ মাজতে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিনিধিৰ এটা দলে শুকুৰবাৰে পৰিদৰ্শন কৰে বৰাক উপত্যকাৰ বান পৰিস্থিতি। প্ৰকৃত যিসকল ভুক্তভোগীসকলৰ বাবে সাধাৰণ নাও, খোৱা বস্তু, পশুখাদ্য এইবিলাকৰ যেনেধৰণে পৰ্যাপ্ত যোগান ধৰিব লাগে, চৰকাৰে এইবিলাক কৰিবলৈ ইচ্ছা কৰা নাই। একে সময়তে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠৰ নেতৃত্বত এটা দলে বিজেপিয়ে বান খহনীয়াক লৈ ৰাজনীতি কৰাৰ অভিযোগেৰে ধৰ্ণা দিয়ে স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত। প্ৰত্যুত্তৰত বৰাকৰ বিজেপি নেতা মিছন ৰঞ্জন দাসে ক'লে, তেখেতে সদায় গৈ চাৰ্কুলৰ ভিতৰত বহি থাকে। এইবিলাক দৰকাৰ নাই। বিধায়ক কি আমিনৰ লগত কাজিয়া কৰাৰ দৰকাৰ নাই, তাৰ যিহেতু ষ্টেণ্ডাৰ্ড নাই। ডিচিৰ তলত চাৰ্কুলৰ ভিতৰৰ লগত কথা পাতিম, খুব বেছি কথা পাতিলে মই বিডিঅ'ৰ লগত কথা পাতিম। মই আমিনৰ লগত কথা পাতি থকা MLA নহয়। এনেদৰেই এতিয়া বান খহনীয়াক লৈ বৰাকত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। যেনে ৰাজনীতিৰ ফলত তল পৰি ৰৈছে জনগণৰ প্ৰকৃত সমস্যা। বদৰপুৰৰ পৰা সাজন দেৱৰ সহযোগত কেমেৰা পাৰ্চন প্ৰদীপৰ সৈতে কৰিমগঞ্জৰ পৰা পাৰ্থপ্ৰতিম বৰুৱা, প্ৰতিদিন টাইম।